তই কেনেকৈ জানিলি? জানি নহয় ডাঙৰ মানুহবোৰৰ চাল তই বেলেগ কাম কৰ লাগিলে মই তোক কাম দিম তই এতিয়া কাম কৰিবলৈ মই নাযাওঁ দেই তোৰ সেই নিচা ধৰা গেংটোৰ লগত লাগি মই পইচা ঘটিবলৈ নাযাওঁ সৎ পথেৰে যিটো কাম কৰি আছোঁ তাকেই কৰিছোঁ পাৰিলে মোৰ কাৰণে কাম এটা চাবিছোঁ এই আজিকালি আমাৰ এই খেলা বস্তুবোৰ ল'ৰা ছোৱালীবোৰে নিকিনা হৈছে তোৰ মোবাইলত প্লে ব্যস্ত এই নাও দে ফোন কৰি থাকিম তোক যা 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 তোমাক কাম ওলালে জনাই দিছোঁ মোৰ কিবা তোৰ লগত সময় কথা পাতি ভাল নালাগে তোক লগ পাব লাগে দেখা পাব লাগে এদিনৰ কাৰণে যদি লগ নাপাওঁ দেখা নাপাওঁ মোৰ এই মাথা খুব গৰম হৈ যায় আৰু তই কৈছ তই গুচি যাবি তাত থাকিম মই কেনেকুৱা নেকি এবাৰ ভাবি চাইছ আৰে মোৰ কথা আকৌ মই কিয় ভাবিব লাগে হা তোৰ সেই নিচা ধৰা কিন্তু বহুত মানুহ আছে নহয় সিহঁতক ভাবিবলৈ লাগিব মোৰ কথা কোনেও ভাবিব নালাগে তোৰ বাহিৰে আন কাকো মই সেই অধিকাৰ দিয়া নাই আৰু ময়ো সেই অধিকাৰ লোৱা নাই মোৰ নিজৰ জীৱনটোকে শান্তি চলাব কাৰণে মই আকৌ তাইৰ কথা ভাবিব লাগে হ'ব এইবোৰ বহুত হ'ল ইমান দিনে যি বকিলি যি ভাবিলি এতিয়া তোৰ এই বকনি মই নুশুনো তোৰ ভাতবোৰৰ মাজত মই ডুবি নুফুৰোঁ মই আহোঁ চা মই কোৱাটো মান তয়ো ভাল ল'ৰা এটা চাই ঘৰখন মজবুতকৈ বনাই ল বুজিছ বোলে ঘৰ বনাওঁতে একো ৰিক্স নলবি ভাৰতবৰ্ষৰ নম্বৰ 1 চিমেণ্ট আল্ট্ৰাটেকহে ব্যৱহাৰ কৰিবি সকলো ইঞ্জিনিয়াৰৰ প্ৰথম পচন্দ আল্ট্ৰাটেক বুজিছ এতিয়া তই তোৰ ৰাস্তাৰে যা মই মোৰ ৰাস্তা লওঁ বাই বাই চিনেমাত বহুত শুনিছোঁ সেইবোৰ ডাইলগ হিৰোৰ কাৰণে হিৰোইনে একেবাৰে জান দিব পাৰে আচল একোডাল নহয় হিৰোইন হৈ থাকে হিৰো হৈ থাকে তই মোৰ কাৰণে বহুত কিবা কিবি হয় ৰঞ্জন বহুত কিবা কিবি হয় মোৰে কিবা কিবি পুৰা দেখো নহয় বুলি মই দিব নোৱাৰো তই মোৰ কাষলৈ আহিব লাগিব মোৰ ভাল পোৱাৰ তেনেহ'লে কি কৰিম বাকী বন্ধুবোৰে যি বুলি মাতে মোৰ নাম আপোনাৰ নাম লৈ মাতিম নহ'লে চাৰে বেয়া পাব মোক কিন্তু মই জানো আজি তুমি নিজৰ জীৱনটো বিপদত পেলাই মোক বিপদৰ পৰা ৰক্ষা কৰিছা সেই কাম এজন সঁচা ভাল বন্ধুৱেহে কৰিব নহ'লে এজন সঁচা প্ৰেমিক এইবোৰ আপুনি কি কৈ আছে মই হ'লে একো ধৰিব পৰা নাই নামটো তাৰ সহজ কৰি দিওঁ তোমাৰ কাৰণে তুমি মোক নিহা বুলি পাৰিবা চেষ্টা কৰি চাওক বাৰু পাৰোঁ নে নোৱাৰোঁ নাজানো ছোৱালীৰ জাফৰা কথা তাকে পৰি পোৱা নাই নহয় এইবাৰ পৰি গ'লো সকলোৱে আকৌ দিগদাৰ হ'লহেঁতেন নহয় মোক ভয়ানক হ'লহেঁতেন মোবাইলত থাকি নহয় মই দিল্লীত নে ক'ৰবাত ঠিক একেধৰণৰ ঘটনা এটাই ঘটিছিল নাচি থাকোঁতে ষ্টেজৰ ওপৰতে ছোৱালীজনী একেবাৰে কাৰেণ্ট লাগি জ্বলি গৈছিল মোবাইলত আছে মই দেখাইছোঁ যেতিয়া মই তাক কোচত ল'বলৈ গৈছিলোঁ যেতিয়া প্ৰথম তাই দেখিছিলে মুখখন কেতিয়া তাই চিঞৰিছিলে মই আচলতে জনা নাছিলোঁ যে আপুনি ভয় খায় যেতিয়া জানিলোঁ অলপ সাৱধান হ'লোঁ
হয়তো অলপ বেছিয়ে সাৱধান হ'ল নেকি হয়তো খাওঁৱেই সেইদিনা প্ৰজেক্টৰ ঘটনাবোৰ বাৰে বাৰে মোৰ সপোনলৈ আহি আছে জানানে তুমি যে দেখাইছিলা সেই ছোৱালীজনী বিপদ ফটোখন মোৰোতো চাগে তেনেকুৱাই হ'ল যদি তুমি মোক পচন্দ নাহিলা নাই তাত আৰু বেলেগ মানুহবোৰ আছিলে নহয় তেওঁলোক আহিলে বচাবলৈ অহা নাছিল আটাই পাইছিল আৰু পঢ়া কৰি দিয়াচোন নিজৰ জীৱনটোতো সকলোৱে মৰম কৰে কিন্তু যিয়ে নিজৰ জীৱনতকৈ আনৰ জীৱনটো বেছিকৈ মৰম কৰিব পাৰে সিয়েহে আচলতে এনেকৈ বিপদৰ কাৰণে জপিয়াই কৰিব পাৰে যেনেকৈ তুমি সেইদিনা জপিয়াই ইমান একো ভাবি মই সেইবোৰ কৰা নাছিলোঁ মই কিন্তু ভাবিছোঁ আজি যদি মই নিজকে আইনত চাই থাকিব পাৰিছোঁ সেয়া কেৱল তোমাৰ এই কেনেকৈ কৰিব কৰিম মই নিজেই বুজি পোৱা নাই মোৰ মৰমখিনিয়ে পাৰিবনে নাই নাজানো আপুনি কি কৰি থাকে মই একো ধৰিব পৰা নাই সমাজে কয় আমি বহুত কবৰ নাই মিছাতে ইমান বেছি ওপৰলৈ উঠাই দিব ওপৰৰ পৰা মুখ থেকে চেঁচাই তললৈ পৰিম নহয় তেতিয়া মোৰ মুখখন চাই আপুনি ভয় খায় তোমাক মই তললৈ পৰিবলৈ নিদিওঁ তুমি বহুত কৰা সমাজে মানে এই ঘৰখনে বিশ্বাসঘাতক বুলি ভাবিব আৰু যদি মই বেলেগৰ হাতেৰে আঙুলি পিন্ধো বেলেগৰ বিয়া কৰোঁ মানসিক ভাৱে ভুগি যদি মই নিজকে ঠিক কৰি পেলাওঁ দেখি এইবোৰ কিয় কৰিবা তুমি যদি কৰিব নালাগে তেনেহ'লে কাইলৈ চুপচাপ মন্দিৰলৈ ওলাবা আৰু তাৰ পাছত কি এইবোৰ জানো ভাল কথা হ'ব সমাজৰ কথা আমাক কৈ লাভ নাই আমাৰ দৰে মানুহৰ কোনো সমাজ নাথাকে তেনেহ'লে সমাজত ভয় কৰিছা কিয় তোমালোকৰ সমাজখন আছে নহয় আমাৰ সমাজত কি ক'ব লাগে মই তুমি ক'ব নোৱাৰো কাৰণে নিজকে ইমান বেছি ওপৰলৈ উঠাই নথবা ভাল পোৱাৰ ক্ষেত্ৰত মই তোমাতকৈ বহুত বেছি ওপৰত এই ভয়টো লাগিবই কথা তেনেকৈ ল'ৰা হ'ব লাগিব কাৰ ভয় নহয় তুমি ভাবি লোৱা মই এটা ডাঙৰ বিপদত পৰিছোঁ আৰু সেই বিপদৰ পৰা বচাবলৈ তুমি দৌৰি আহিছোঁ মই বিপদৰ পৰা বচাবলৈ নোৱাৰোঁ আজি দেখিব নোৱাৰা হ'ল এচিডে জ্বলাই চাই কৰি পেলালে আমাৰ প্ৰেম আমাৰ মৰম
আৰু মই কেতিয়াও তই কান্দিছ মই নাকান্দো মই এই চকু পানীবোৰ ওলালে মুখখন কিবা আৰু বেছিকৈ জ্বলিবলৈ ধৰে বৰ কষ্ট হয় মোক আৰু এটা কথা শিকাই বহু কথা শিকাইছে আৰু এটা কথা শিকাই এই ভয় লগা চেহেৰাটো মই কেনেকৈ জীয়াই থাকে নিহাৰিকাক পাহৰি মই কেনেকৈ জীয়াই থাকে কোনেতো নাহে মোৰ কাষলৈ অকলে কেনেকৈ জীয়াই থাকে মই মোক শিকাই দিয়ে কেনেকৈ উশাহ নিশাহ লৈ জীয়াই থাকিব মোক শিকাই দিয়ক এইবোৰ একো কৰাৰ দৰকাৰ নাইতো তাইক আকৌ ভয় ইচ্ছা নাই মোৰ আৰু তোকো এনেকৈ চাই থাকিবলৈ ইচ্ছা নাই মোৰ সেইকাৰণে কৈছো সেইবাৰৰ বাবে হ'লেও নিজৰ মনটো অলপ ঠাণ্ডা কৰ তই তাইক এবাৰ লগ কৰি ল বুজিছ তই এটা কাম কৰ নহ'লে তই গছৰ মন্দিৰতে থাকিবি তই তালৈকে বজাই গৈ তোৰ বিয়াখন আঁতৰোৱা হৈ থাকিল নহয় তাইৰ ভয় লগাবোৰ যদি ভাল লগা হৈছে তহঁতে তাতে বিয়াখন পাতি ল'ব পাৰিবি এক গুলি দুই চিকাৰ সঁচাই কৈছ না তই মোৰ লগত ধেমালি কৰিব খুজিছ যেনেকৈ সময়ে ধেমালি কৰিলে মোৰ লগত মোৰ কপালখনে ধেমালি কৰিলে মোৰ লগত তয়ো মোৰ লগত ধেমালি কৰিব খুজিছ নহয় এই কুৎসিত চেহেৰাটোক চাই হাঁহিব খুজিছ নহয় মই তোক লৈ হাঁহিব নোৱাৰো ৰঞ্জন মোৰ মনটো সিমান বেছি লেতেৰা হ'ব দিব নোৱাৰো আৰু সিমান সহজে তোক মই হেৰুৱাবও নোৱাৰো সঁচাই নেকি ইমান সহজে নিজৰ মনৰ মানুহটোক তোক পৰৰ হ'ব দিব নোৱাৰি Mau bapakmu jadi bisa buat mau itu. Hey!